এয়া নেমু পুনৰ এয়া আকৌ আঘোণ মাহত ছিঙিব পৰাকৈ এয়া নেমু লাগি আছে। এইবোৰ এয়া নেমু লাগি আছে, সুন্দৰকৈ লাগি আছে। এয়া এতিয়া আঘোণ মাহত প্ৰায়বিলাক মানুহৰ ঘৰত নেমু নাথাকে। এতিয়া মোৰ বাৰীখনত এয়া নেমু দেখিছে আপোনালোকে, এয়া গছত পূৰা লাগি আছে নেমু। এয়া এইবোৰ নেমু দেখিছে, এয়া লাগি আছে। এতিয়া আঘোণ মাহত আকৌ ছিঙিব পৰা হ'ব। বছৰেকত দুবাৰকৈ লাগে, মানে বছৰেকত দুবাৰকৈ লাগে। এইবোৰ নেমু দেখিছে, অন্ততঃ 30 জোপামান নেমু মোৰ লাগি আছে। এতিয়া এইবোৰ নেমু চাওক, সুন্দৰকৈ নেমু লাগি আছে। এয়া আঘোণ মাহত ছিঙিব পৰাকৈ এয়া কিমান সুন্দৰ নেমু দেখিছে। এয়া নেমু চাওক। এয়া এতিয়া কাৰো বাৰীত আপুনি তেনেকৈ নেমু নাপায়। এতিয়া আঘোণ মাহত ছিঙিব পৰাকৈ মোৰ বাৰীত হৈছে এইখিনি নেমু। মানে বহুত কষ্ট কৰি লকডাউনৰ পাছত, মানে 2018 মানতে গছবোৰ ৰুইছিলোঁ। 2018তে গছখিনি ৰুইছিলোঁ। এতিয়া অন্ততঃ বিকিছোঁ, বিকিছোঁ, পইচা পাইছোঁ। আগত বহুত পইচা পাইছোঁ। আপোনাৰ এতিয়া আলহী আহিলে অন্ততঃ নেমু কেইটামানো দিওঁ। এয়া এইবোৰ নেমু আপোনালোকে দেখিছে, এইবোৰ লাগিছে। এয়া আকৌ এতিয়া আঘোণৰ কাৰণে, আঘোণ মাহত ছিঙিবলৈ খুব সুন্দৰ সুবিধা হ'ব। এতিয়া 30 জোপামান নেমু চাওক, এজোপা এয়া এজোপা হৈ আছে, এইজোপা, এইবোৰ চব নেমু, এইবোৰ চব নেমু। এইবোৰ চব এই আঘোণ মাহত ছিঙিব পৰাকৈ, এতিয়া আঘোণ মাহত ছিঙিব পৰাকৈ আকৌ প্ৰকৃতিয়ে আমাক নেমু যোগাৰ দিছে। কষ্ট কৰি থৈছিলোঁ, 2018 মানতে ইহঁতক ৰোৱা হৈছিল। এতিয়া এক চাম খোৱা হৈ গ'ল, আৰু এই চাম এতিয়া আঘোণ মাহত ছিঙিব পৰাকৈ এয়া আকৌ ব্যৱস্থা হৈ এয়া লাগি আছে। এয়া অন্ততঃ মোৰ 30 জোপামান নেমু আছে। 30 জোপামান নেমু, আৰু অহা বছৰৰ পৰা মানে মোৰ যথেষ্টখিনি নেমুৰ চাহিদা হ'ব। ইয়াত যথেষ্টখিনি মানুহক আহিলে কাৰোবাক নেমু এটাও দিব পাৰিছোঁ। নিজে ৰোৱা এইটো এটা মনত যথেষ্ট আনন্দ হয়। এয়া চাওক, সুন্দৰকৈ নেমু লাগি আছে। এইজোপা এয়া আঘোণ মাহত এতিয়া ছিঙিবৰ কাৰণে এয়া সুন্দৰকৈ নেমু, সুন্দৰ, বৰ ধুনীয়া হৈছে। বৰ চাওক, নিজে কৰা খেতি, কাৰণ বাৰীততো একো দিব নোৱাৰিয়েই বান্দৰৰ পৰা। গতিকে বান্দৰৰ পৰা যেতিয়া একো দিব নোৱাৰিয়েই, নেমু খেতি কৰিছোঁ। নেমু অন্ততঃ মোৰ 30 জোপা নেমু, 30 জোপা নেমু লাগিছে। বছৰেকত 2 বাৰ লাগে, বছৰেকত 2 বাৰ লাগে। এয়া চাওক, আহিব কেতিয়াবা বন্ধুসকল, মোৰ ঘৰলৈ আহিব। নেমু খাবলৈ মন গ'লে নেমু লৈ যাব পাৰিব। অন্ততঃ 30 জোপামান কাজি নেমু আছে। আপোনাৰ 7 জোপামান আছে মোৰ গোল নেমু। এয়া গোল নেমু এজোপা, গোল নেমু। এই চাওক, এইবোৰ নেমু, যেনি নেমু, এইবিলাক নেমু। এয়া বহুত দূৰলৈকে নেমু আছে। সেউজীয়া কৰিবলৈ চেষ্টা কৰিছোঁ বাৰীখন, সেউজীয়া কৰিছোঁ। সেউজীয়া কৰিবলৈ চেষ্টা কৰি আছিলোঁ, সেইমতে সেউজীয়া হৈছে। বাৰীখন সেউজীয়া হৈ থাকিলে পুৱাই উঠি দেখি ভাল লাগে। এয়া ইয়াতে মোৰ দেউতাৰ সমাধি, এইখিনিতে মোৰ দেউতাৰ সমাধি আছে। এয়া কাষতে বিভিন্ন ধৰণৰ ফুল, এয়া ফুল ব্যৱস্থা আছে। এয়া খুব সুন্দৰ ছিজন, এইবিলাক ফুলি আছে। মোৰ বাৰীত মানে তেনেকৈ গছ খালী হৈ থাকিবলৈ পোৱাই নাই। এজোপা বন্ধুসকল দেখিছে, এজোপা জালুক, এই জালুক লাগি আছে। এই জালুক লাগি আছে এজোপা, অন্ততঃ জালুকো আছে
প্ৰায় 20 জোপামান জালুক আছে। এজোপা জালুক 20 জোপামান জালুক আছে। বিভিন্ন ধৰণৰ ফুল গছ আছে। সেইখিনি পুনৰ আকৌ নেমু দিয়া হৈছে। নেমু আছে ইয়াত, নেমু, নেমু, এইবিলাক নেমু। সম্পূৰ্ণ বাৰীখন মানে মোৰ সেউজীয়া কৰিব চেষ্টা কৰিছোঁ। সেউজীয়া হৈ আছে। মনটো এইকাৰণেই ভাল লাগে যে বাৰীখন এটা প্ৰাকৃতিকভাৱে মানে চেষ্টা কৰিছোঁ। এয়া জালুক, এইবোৰ জালুক হৈছে। এই জালুক নাৰিকলত দিয়া হৈছে, নাৰিকল আছে। এই চব এইবোৰ গোটেই জালুক লগাইছোঁ আৰু 2 বছৰমানৰ পাছত এইবোৰ জালুক হ'বই। এয়া এইবোৰ জালুক, সেইজোপা সেয়া বৃহৎ ঔটেঙা, ঔটেঙা আছে। ঔটেঙা মানে বাৰীত আৰু নাইকিয়া বস্তু শিলিখাহে আছে। শিলিখা নাই। শিলিখাৰ বাদে বাৰীত প্ৰত্যেকটো বস্তুৱে পাব। এয়া এইজোপা বৰটেঙা চাওক, এইজোপা বৰটেঙা, এয়া বৰটেঙা, এয়া বৰটেঙা লাগি আছে। এতিয়া ৰাসৰ সময়, এতিয়া ৰাসৰ সময়ত আইসকলে আমাৰ মানে কমলা এই টেঙাটো খাই খুব ভাল পায়। এয়া ঘৰতে হৈছে, এইটো যথেষ্ট পৰিমাণে এইটো টেঙা হৈছে এইবাৰ। এইটো এয়া চাওক, এইবিলাক টেঙা, এইবোৰ টেঙা, এয়া এইবোৰ টেঙা, এয়া চাওক, এয়া এজোপা চাওক, এজোপা বৃহৎ আকাৰ, এজোপা লাগি আছে। এয়া এজোপা চাওক, এয়া এজোপা, এজোপা চাওক, এইখিনি টেঙা, বৰটেঙা, এজোপা বৰটেঙা বৰ সুন্দৰ হয়, সুন্দৰ সোৱাদ। এজোপা আকৌ জালুক, এয়া জালুক, জালুক, এয়া জালুক এই লাগি আছে, জালুক লাগিছে। এইজোপা জালুক, এইজোপা জালুক, জালুক লাগি আছে এজোপা। এইবোৰ নেমু নতুনকৈ আকৌ দিছোঁ এজোপা। এজোপা আকৌ জলফাই, এইয়া জলফাই চাওক, লম্বা লম্বা জলফাই লাগিছে। এইয়া বহুত জলফাই হৈ আছে, লম্বা লম্বা লাগিছে জলফাই। এয়া হ'ল জলফাই এজোপা, চাওক জলফাইজোপা চাওক, এইয়া লম্বা লম্বা জলফাই এজোপা, লম্বা লম্বা জলফাই হৈ আছে। এইবোৰ জলফাই এজোপা, এয়া এজোপা গোল নেমু। আৰু প্ৰত্যেকজোপা গছত মানে আপুনি দেখিব যে জালুক দিয়া হৈছে। যিহেতু বাৰীত যেতিয়া একো ফচল দিবই নোৱাৰি, বান্দৰে খাই পেলায়, গতিকে চিন্তা কৰিলোঁ যে বান্দৰে নোখোৱা ব্যৱস্থা কি কৰিব পৰা হয়। সেয়ে আপোনাৰ প্ৰত্যেকজোপা গছতে জালুক, আৰু প্ৰত্যেকজোপা গছতে জালুক দিয়া হৈছে। গছ মানে মোৰ খালী নাই, চাওক এজোপা বৃহৎ আকাৰ, বৃহৎ এজোপা নাৰিকল, এই নাৰিকলজোপাতে জালুক, এই ওপৰলৈকে চাই দিয়কচোন। এইজোপা জালুক, 1 কেজি জালুকৰ দাম যেতিয়া 1000 টকা, 1 কেজি জালুকৰ দাম 1000 টকা হৈছে, তেনেকুৱাত আমি জালুক, সেইজোপাও জালুক, সেয়া এই জালুক, এইবোৰ নেমু। আজি মানে প্ৰধানকৈ নেমুৰ বাগানখনেই দেখুওৱা হৈছে। এয়া চাওক, এইজোপা বৃহৎ জালুক, এইয়া ওপৰলৈকে লাগি আছে, একদম ওপৰলৈকে আছে। এয়া জালুক, এইফালে আছে, সেইয়া জালুকে, গোটেই জালুক, জালুক আছে। এইজোপা এয়া নৰসিংহ, আৰু তেনেকৈ বস্তু মানে কি বাৰীত নাইকিয়া বস্তু নাই আৰু সকলোৱে আছে। এইজোপা হ'ল জেতুকা, এইজোপা জেতুকা,
এজোপা জেতুকা, এইখিনি যে দেখিছে এইখিনি পদুনা, এইখিনি পদুনা আছে, খুব সুন্দৰকৈ হৈছে এইটো পদুনা। আৰু চাওক এইফালে ভিতৰলৈ আহিছোঁ, ভিতৰতো দেখাই দিওঁ আৰু এইবোৰ নেমু, এইবোৰ গোল নেমু, এইবোৰ নেমু আৰু সেইবোৰ চব নেমু। এইবোৰ যে দেখিছে এইবোৰ চব মানে জালুক আছে। আৰু ভগৱান কৰিলে আৰু 2 বছৰ পাছত মোৰ জালুকৰ এখন ভাল মাৰ্কেট পাম। জালুক নাইকৈও মই 20 জোপা গছত যদি জালুক লাগে, এই জালুক নাইকৈও মই কমচে কম 5 কেজি জালুক বিকিব পাৰিম। 5 কেজি জালুক এইখিনি কৰি আছোঁ আৰু এনেই নাথাকোঁ। এইখিনি মই নিজৰ হাতেৰে কৰা। এইজোপা আকৌ নতুনকৈ ৰুইছিলোঁ, নতুনকৈ ৰোৱাৰ পাছতে আজিহে দৃষ্টিত পৰিছে এভাগ এইভাগ নতুনকৈ লাগিছে, আকৌ এইভাগ নতুন, এইভাগি নতুন, এয়া নতুন, এজোপা হ'ল নতুন, এয়া নতুন। গতিকে সেইবোৰতে লাগি মেলি থাকোঁ আৰু এজোপা নেমু, তাৰমানে টোটেল 30 জোপামান নেমু আছে। আৰু এজোপা বস্তু থাকিলে, এইজোপা হ'ল বৰটেঙা। এইজোপা বৰটেঙা লমালমে লাগি আছে চাওক, এজোপা বৰটেঙা, এইজোপা বৰটেঙা, বৰটেঙা সেইবোৰ লমিছে। কাষতেই আমাৰ নামঘৰ আছে। শুই উঠিয়েই পুৱা প্ৰথমে আমি নামঘৰেই দৰ্শন কৰোঁ। এয়া চাওক এয়া সুন্দৰকৈ লাগিছে এইখিনি। এইজোপা জলফাই ওপৰলৈ, এইজোপা জলফাই। আৰু মোটামুটি এটাই কথা যে বাৰীখন সেউজীয়াকৈ ৰাখিছোঁ। আৰু এইফালে আপুনি চালেও এনেকৈ দেখিব, এইফালেও সেউজীয়া হৈ আছে, এইফালে লাগি আছে। গতিকে আহিব কেতিয়াবা দৰকাৰ হ'লে। এইবোৰ দেখিছে, এইবোৰ চব মানে জালুক, এইবোৰ জালুক লাগি আছে, জালুক লাগি আছে। ইফালে সেইজোপা ঔটেঙাও মানে পূৰা দি আছে। তাৰমানে বছৰেকত প্ৰকৃতিৰ পৰা পোৱা প্ৰত্যেকটো টেঙাই আছে। এতিয়া এইটো ছিজনত ঔটেঙা দিছে, ঔটেঙা লাগি আছে ওপৰলৈ ঔটেঙা লাগি আছে। অলপ মই দেখুৱাই দিছোঁ বাৰু অকণমান, ওপৰলৈ আছে জালুক। ঠিক আছে বন্ধুসকল, এয়া তৰংগ ষ্টুডিঅ'ত আপোনালোকে গম পাইছে, এই যে তৰংগ ষ্টুডিঅ', এইটো আমাৰ ষ্টুডিঅ' আছে তৰংগ ষ্টুডিঅ'টো আছে। কেৰেলা দিছোঁ, কেৰেলা কলিয়াইছে বাৰু, বান্দৰে নোখোৱা বস্তু এই কেৰেলাটোৱে আছে। আৰু বান্দৰে নোখোৱা বস্তু কেৰেলাটো আছে। কেৰেলাটো এতিয়া দিছোঁ, কেৰেলা কলিয়াইছে বাৰু, নতুনকৈ দিয়া হৈছে। গছজোপা দেখি ভাল লাগিছে, কিমান লাগে কি কথা নাজানো। এয়া নেমু, শিয়াল দিছোঁ, শিয়ালবিলাক মানে
এইয়া শিয়ালো অলপ হৈছে আৰু এইখিনি শিয়াল লাগিছে, এই শিয়াল লাগি আছে। এতিয়া বান্দৰৰ পৰা ঢাকি ৰাখিছোঁ, বান্দৰে খাই দিয়েতো, বান্দৰে খাই দিয়ে, বান্দৰে খোৱাৰ কাৰণে এনেকৈ ঢাকি দিছোঁ এইখিনি। এইয়া এতিয়া ঢাকি দিছোঁ, গতিকে আৰু এনেই নাথাকোঁ, এনেকৈ খোজকাজ লাগি থাকোঁ। এইয়া এয়া চলি আছে। এইয়া এয়া লুকুৱাই ৰাখিছোঁ বান্দৰৰ পৰা। এইয়া এই যে দেখিছে, বান্দৰৰ পৰাই লুকুৱাই ৰাখিছোঁ। এইয়া এইয়া মানে বান্দৰৰ পৰা লুকুৱাই ৰাখিছোঁ, নহ'লে বান্দৰে আহি খাই দিবতো। এইয়া 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 চাওক, এইয়া এইবিলাক সোমোৱাই ৰাখিছোঁ এনেকৈ। গতিকে অলপ দেখুৱালোঁ আৰু কিনো কৰি আছোঁ। বাৰু সকলোৱে চাব, বস্তুটো চাব, ভাল পালে কমেণ্ট কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। মোৰ চিত্ৰবন বুলি আপোনালোকে ইংৰাজীত মাৰিব, চিত্ৰবন মাজুলী। বাৰু বন্ধুসকল ৰাখিছোঁ, পুনৰ লগ পাম